গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। মই কবিতাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওকচোন, ৰাতিপুৱা ইমান ধুনীয়া পৰিৱেশ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা জিকা বাকলি চাটনিৰ ৰেচিপি। মই লৈছোঁ চাটনিখনৰ বাবে এটা বিলাহী আৰু আদা লৈছোঁ, জলকীয়া লৈছোঁ 3টা আৰু নহৰু লৈছোঁ। এতিয়া এই জিকাটো মই বাকলিখিনি গুচাই ল'ম। বাকলিখিনি এই আদালত গুচাই দিব। অলপ ডাঠকৈ গুচাব। এয়া মোৰ চাটনিখিনিৰ কাৰণে সকলো ৰেডি কৰি ল'লোঁ আৰু মই ধনিয়া পাতো লৈছোঁ, লগতে লৈছোঁ পিঁয়াজ এডোখৰ কাটি। এতিয়া মই সকলোখিনি ভাজি ল'ম। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন গৰম হ'বলৈ দি অলপ তেল ঢালি দিছোঁ। লগত দিছোঁ এয়া পিঁয়াজখিনি। লগতে মই নৰসিংহ পাত দুটামানো দি থৈছিলোঁ, আনি থৈছোঁ। এতিয়া দিছোঁ জিকা বাকলিখিনি। সকলোখিনি মিক্স কৰি ল'ব। মোৰ অলপ ধৰিবলৈ অসুবিধা হয়, এটা হাতে মোবাইলটো ধৰি আছোঁ। লগতে দিছোঁ কাটি থোৱা বিলাহীখিনি। আৰু ইয়াত দিম মই অকণমান হালধি, সকলোখিনি মিক্স কৰি ল'ব। লগতে দিব নিমখ, সোৱাদ অনুসৰি দিব নিমখটো। লৰাবৰ কাৰণে দিগদাৰ হয়, মোবাইলটো ধৰি আছে এটা হাতে। অলপ টাইম ভাজি থাকিব যাতে কেঁচা গোন্ধটো আঁতৰি যায়। অলপ টাইম মই ঢাকোন লগাই দিম। এতিয়া মই লগতে দিম নহৰু কেইফুটা, এইখিনিও মিক্স কৰি ল'ব। এয়া মোৰ জিকা বাকলিখিনি ভজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি অলপ দিন ঠাণ্ডা হ'ব দিম। এতিয়া মই জিকা বাকলিখিনি ভৰাই ল'লোঁ এটা মিক্সি জাৰত, আৰু লগত মই 3টা জলকীয়া দি দিছোঁ আৰু লগতে আদা দুখৰো দি দিছোঁ। এতিয়া মই সকলোখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম আৰু দিছোঁ ধনিয়া পাতখিনি।
এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। মই এতিয়া এটা বাটিত উলিয়াই ল'ম। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। যদি আজি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ প্ৰতিটো ভিডিঅ'য়ে ন'টিফিকেশ্যনবোৰ আপোনালোকলৈ যাব। আজিলৈ আহিছোঁ, ধন্যবাদ।